हेलो एवरीवन गुड आफ्टरनून আপোনালোক সকলোকে স্বাগতম জনাইছো মোৰ আইনাটি ভিডিঅ'লে আৰু বাহিৰত দেখিছেনে কিমান ৰ'দ সেইকাৰণে ভাবি আছিলো যদি কোনোবাই বাহিৰত মোক খাবলৈ লৈ গ'লেহেঁতেন সেই ভাবি থাকোতে ৰীতিছে ক'লে জোনবা আজি বোলে মিচিং কিচনত খাই আহোঁ বলক তো ময়ো ভাবিলোঁ কিয়নো গৰমত ভাত নবনোৱাকৈ যদি খাবলৈ পাওঁ ফ্ৰীকৈ তো কোনেনো নাযাওঁ বুলি ক'ব নহয় জানো তো এতিয়া আমি চাৰিটাই গৈ আছোঁ মিচিং কিচেন ধুনীয়াকৈ আজি খাম আপোনালোকক যদি দেখাব পাৰোঁ দেখাম কিন্তু মই খানা খাই থাকোঁতে ভিডিঅ' কৰিব বহুত টান পাওঁ আৰু অভিও কৈ আছিলে অলপমান ওলাই যাওঁ বুলি ফুপু কৰি আহোঁ আইচক্ৰীম খাম বুলি তো যিমান পাৰে চেষ্টা কৰিম তাকো খুৱাবৰ কাৰণে প্ৰথমতে আমি মিচিং কিচেনত খাই লওঁ আৰু এয়া আমি পাই গ'লোঁ আপোনালোকক দেখাব পাৰিলে দেখাম নেদেখালেও বেয়া নাপাব আৰু কাৰণ খাই থাকোঁতে পাহৰিও যোৱা হয় নহয় তো ইয়াতে খাই পিনি আমি আইচক্ৰীম খাবলৈ যাব পাৰোঁ যদি টাইমটো মিলে অভিক অকণমান ফুৰাম গাড়ীতে আজি তো এতিয়া সোমাই লওঁচোন খানা খোৱা জেগাত নহয় জানো আপোনালোকক কিমানবাৰ দেখাইছোঁ ইয়াতে তো সেইকাৰণে বেছি ভিডিঅ' নকৰিলোঁ আৰু তো এয়া আমি অৰ্ডাৰ কৰি পিনি বহি আছোঁ এতিয়া আৰু এইফালে আমি খাই বৈ এতিয়া উঠি ওলাই আহিছোঁ আৰু চব খাই কোনে কোনে চব খাই বাৰু ভাত খোৱাৰ পাছত বা এনেকৈ হোটেলত খাই ওলোৱাৰ পাছত আৰু এয়া দেখিছেনে আমাৰ বছ কেনেকৈ একদম মানে কঁকাল ভাঙি গৈছে অভিয়ে আৰু গাড়ীটো চিনি পায় এইটো মহা গাড়ী ইয়াতে উঠিম বুলি তো ইমান ৰ'দ পৰিছে একদম গাড়ীখন কুকাৰ হৈ আছে আৰু একদম তো মই ক'লোঁ ৰীতিছক ফুলকৈ এচিটো চলাই দিবলৈ কাৰণ ইমান গৰম পৰিছে গাড়ীত উঠিহে শান্তি পাইছোঁ আৰু এইফালে দাদাজনে এফালে হওক কৈ আছে দেখিছেনে আৰু এতিয়া আমি অভিক ফুৰাওঁ গাড়ীতে কিমান দূৰ ফুৰাব পাৰোঁ চাওঁ এয়া ফুৰি একদম এতিয়া আমি ঘৰমুৱা হৈছোঁ ঘৰৰ ওচৰতে আইচক্ৰীম খাম টাইমটো আছে এতিয়াও তো বলকচোন আইচক্ৰীম পাৰ্লাৰলৈ আমি আজি জ্ঞানীতে খাম আইচক্ৰীম ওচৰতে আছে আমাৰ গলিটোৰ মুখতে তো তাতে আজি আইচক্ৰীম খোৱা হ'ব আমি ঘৰতো যদি খাওঁ কেতিয়াবা অৰ্ডাৰ দিওঁ জ্ঞানীৰ পৰাই দিওঁ আৰু এয়া আমি নামি লওঁ অভি একদম চেণ্ডেল খুলি আৰামছে ইফালৰ পৰা ইফাল কৰি থাকে সেইকাৰণে তাৰ সদায় চেণ্ডেল গাড়ীৰ ভিতৰত খুলিয়ে থাকে আৰু এয়া জ্ঞানীত পাই গ'লোঁ আমি আৰু এয়া মহাৰ লগতহে যায় গৰমৰ কাৰণে মানুহৰ ৰাস্তাটো ভিৰ কম তো ভালেই আৰু এইফালে আমি টেষ্ট কৰিবলৈ আহিলোঁ আৰু টেষ্ট কৰি চাই পিনি নিজৰ ফ্লেভাৰ লৈ ল'লোঁ আৰু অভিয়ে ল'লে জ্ঞানী স্পেচিয়েল আৰু এয়া গুডিৰ কাৰণে তাৰপিছত ৰীতিছ আৰু মোৰ কাৰণে এতিয়া বনাই আছে অভিয়ে অলৰেডি খাইছে আৰু এয়া মোৰ অৰিঅ' আইচক্ৰীম বহুত ভাল পাওঁ মই সেইকাৰণে আৰু ইফালে ৰীতিছে খালে চকলেট ফ্লেভাৰ আৰু খাই হোৱাৰ পাছত ফটো কেইখনমান উঠিলোঁ এয়া চাৰিটাই আৰু এয়া মাহী আৰু অভি আৰু মোৰ আইচক্ৰীম আৰু এইফালে দুটা খাই মেলি এতিয়া গাড়ীত বহিলোঁ এতিয়া ঘৰলৈ যাওঁ আৰু আমাৰ অভি এতিয়ালৈকে খাই হোৱা নাই এনেকৈ কেতিয়াবা ওলাই ভাল লাগে নহয় জানো কিন্তু ইমনক মিছ কৰোঁ আৰু ইমনে অফিচত থকাৰ কাৰণে আমাৰ লগত এনেকৈ দিনত ফুৰিব নোৱাৰে ছেটাৰডে ছানডে পাৰে আৰু কিন্তু এনেকৈ বেলেগ দিনত নোৱাৰে সেইকাৰণে ৰাতিয়ে ফুৰা হয় বেছিভাগ আমাৰ তো আজিৰ ব্লগটো ইমানেই আছিল আকৌ নেক্সট ব্লগত লগ পাই আছোঁ তেতিয়ালৈকে বাই বাই